নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে বহুত দিন মোৰ ইউটিউব চেনেলটোত ভিডিঅ' দিয়া নাছিলোঁ। বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ বাবে এটি ভিডিঅ' আগবঢ়াইছোঁ। আচলতে আমি ডিব্ৰুগড় গৈছিলোঁ আৰু এয়া ব্ৰহ্মপুত্ৰৰ পাৰত এটা ভিডিঅ' বনাইছিলোঁ। আৰুনো কি কৰিলোঁ আহকচোন চাওঁ। মাৰ কাৰণে চশমা আনিবলৈ যাওঁতে গ্লাছখন দেখি চশমাৰ দোকানত ৰ'বই নোৱাৰিলোঁ। সেইকাৰণে ইনষ্টাগ্ৰামত এটা ৰিলছকে বনাই দিলোঁ। এয়া দেখিছে খনিকৰ গাঁৱত খুব ধুনীয়া জগন্নাথ মন্দিৰ। বহুত ভাল লাগে তাত গৈ। ৰত্নাকৰত আপোনালোকে যিটো মন্দিৰ দেখিবলৈ পাইছিলে এয়াই জগন্নাথ মন্দিৰত কৰিছিলে। খুব ভাল লাগে। প্ৰত্যেকখন ৱালতে প্ৰত্যেকজন দেৱ দেৱীৰ মূৰ্তি আছে। ৱালতে ধুনীয়াকৈ বনাই থোৱা আছে। সকলোৱে আহিব, বহুত ভাল লাগে। এটা নহয় দুটা নহয়, বহুত কেইটা মন্দিৰ একেলগে ওচৰা ওচৰিকৈ আছে। সকলোৱে আহিব, বহুত ভাল লাগে। খনিকৰ গাঁৱত এই মন্দিৰ কেইটা আছে, জগন্নাথ মন্দিৰ। এয়া আমাৰ মাহী আৰু আপাহঁতে খুব ধুনীয়াকৈ ফটো তুলি আছে। চেলফি লৈছে দুয়োগৰাকীয়ে। এয়া দেখিছে, আপোনালোকক কৈছিলোঁ যে ৱালতে খুব ধুনীয়াকৈ বনাই থৈছে। এয়া দেখিছে, বহুত ভাল লাগে আচলতে। আপোনালোকে সকলোৱে আহিব। খনিকৰ গাঁৱত আছে, মই আপোনালোকক কৈছিলোঁৱেই। সকলোৱে আহিব, বহুত ভাল লাগিব। আৰু আপোনালোকৰ যদি কিবা মন বেয়া হৈ থাকে তেতিয়া ইয়ালৈ আহিব, নিশ্চয় আপোনালোকৰ মনটো ভাল লাগিব। এয়া মাহীহঁতে ফটো মৰাত ব্যস্ত হৈ আছে, মাহী আৰু আপা। যদি আপোনালোকে জগন্নাথ মন্দিৰলৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰোণা ইনজেকশ্যন লোৱাৰ কাৰ্ডটো দেখাব লাগিব। যিহেতু আপোনালোকে জানেই দেশত যি পৰিস্থিতি হৈ আছে তাৰ বাবে এইবিলাক নিয়ম বান্ধি দিছে। কাৰ্ডটো আপোনালোকে দেখালেহে জগন্নাথ মন্দিৰ ভিতৰলৈ সোমাব পাৰিব, নহ'লে ভিতৰত সোমাব নিদিয়ে। সকলোৱে আহিব, পৰিৱেশটো এবাৰ চাই যাব, বহুত ভাল লাগে আচলতে। মই আপোনালোকক কৈছোঁৱেই, আচলতে বাৰে বাৰে এইকাৰণে কৈ আছোঁ, বহুত বেছি ভাল লাগে। নিজেই গম পাইছোঁ, বহুত বেছি ভাল লাগে। আপোনালোকে আহিব, আপোনালোকৰো মনটো নিশ্চয় ভাল লাগিব। আহোঁতে আহোঁতে ৰাতি হ'ল আৰু দেখিছে আপোনালোকে যিদৰে জোনাকী পৰুৱাবিলাকে পোহৰ দি থাকে, ঠিক তেনেদৰে ৰাস্তাৰ দুয়ো কাষে লাইটবিলাক দেখিছে। আৰু আহি থাকোঁতে এনেকুৱা লাগিছে যেন আমি জোনাকী পৰুৱাৰ পোহৰত আহি আছোঁ। এনেকৈ আমি ঘৰলৈ গৈ আছোঁ। খুব বেছি ভাল লাগিলে। আপোনালোকেও যাব, মই বাৰে বাৰে কৈছোঁ সকলোৱে যাব। খনিকৰ গাঁৱত আছে। আৰু এয়া দেখিছে চাৰিওফালে আন্ধাৰ আৰু ৰাস্তাৰ কাষত লাইটবিলাক জ্বলি আছে, বহুত বেছি ভাল লাগিছে।
আজিৰ ভিডিঅ'টোত বিশেষ একো নাই যিহেতু ইউটিউবত বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গতিকে ভাবিলোঁ ডিব্ৰুগড়লৈ গৈছোঁ যেতিয়া এটা ভিডিঅ'কে বনাওঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ বাই বাই